সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টি। এই ভিডিঅ'টিত আপোনালোকে ভাৰতৰ জাতীয় প্ৰতীকবোৰ বা ৰাষ্ট্ৰীয় প্ৰতীকবোৰ জনাৰ লগতে জাতীয় বা ৰাষ্ট্ৰীয় প্ৰতীকবোৰ ঘোষণা বা স্বীকৃতি দিয়াৰ সম্পৰ্কেও জানিব পাৰিব। গতিকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব। লগতে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আমি জানিবলগীয়া প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ জাতীয় বা ৰাষ্ট্ৰীয় চৰাই কি? আৰু ভাৰতৰ জাতীয় বা ৰাষ্ট্ৰীয় চৰাই হৈছে ময়ূৰ চৰাই। 1963 চনৰ 1 ফেব্ৰুৱাৰীত ময়ূৰ চৰাইক ভাৰতৰ ৰাষ্ট্ৰীয় চৰাই বা জাতীয় চৰাই হিচাপে স্বীকৃতি প্ৰদান কৰা হয়। ভাৰতৰ ৰাষ্ট্ৰীয় নদী বা জাতীয় নদী কি? আৰু ইয়াৰ উত্তৰ হৈছে গংগা। 2008 চনৰ নৱেম্বৰ মাহত গংগাক ভাৰতৰ ৰাষ্ট্ৰীয় নদী বা ভাৰতৰ জাতীয় নদী হিচাপে স্বীকৃতি প্ৰদান কৰা হয়। ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু বা জাতীয় জন্তু কি? আৰু ইয়াৰ উত্তৰ হৈছে আৰম্ভণিতে সিংহ আছিল ভাৰতবৰ্ষৰ জাতীয় বা ৰাষ্ট্ৰীয় জন্তু, কিন্তু ভাৰতবৰ্ষৰ চৰকাৰে 1973 চনত সিংহৰ পৰিৱৰ্তে বাঘক ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু হিচাপে স্বীকৃতি প্ৰদান কৰে, কিয়নো সেই সময়তে ভাৰতবৰ্ষৰ চৰকাৰে ব্যাঘ্ৰ প্ৰকল্পৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল। সেয়েহে বৰ্তমান ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় জন্তু বা জাতীয় জন্তু হৈছে বাঘ। সৌন্দৰ্য, শক্তি, ক্ষিপ্ৰতা আদি বৈশিষ্ট্যৰ বাবে পেন্থেৰা টাইগ্ৰিছ বা বাঘক ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু হিচাপে 1973 চনৰ এপ্ৰিল মাহত স্বীকৃতি প্ৰদান কৰা হয়। ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক কি? ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক হৈছে সাৰনাথৰ অশোক স্তম্ভৰ ওপৰত থকা অংশটো, যিটো 1950 চনৰ 26 জানুৱাৰীৰ দিনা ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় প্ৰতীক হিচাপে ভাৰতবৰ্ষৰ সংবিধান সভাই গ্ৰহণ কৰে। ভাৰতৰ জাতীয় পতাকা কি? আৰু ইয়াৰ উত্তৰ হৈছে ভাৰতৰ জাতীয় পতাকা হৈছে বা ৰাষ্ট্ৰীয় পতাকা হৈছে ত্ৰিৰংগা পতাকা। 1947 চনৰ 22 জুলাই তাৰিখে ভাৰতবৰ্ষৰ সংবিধান সভাই ত্ৰিৰংগা পতাকাক ভাৰতৰ জাতীয় পতাকা বা ৰাষ্ট্ৰীয় পতাকা হিচাপে স্বীকৃতি প্ৰদান কৰে। ভাৰতৰ জাতীয় বা ৰাষ্ট্ৰীয় গীত কি? বংকিম চন্দ্ৰ চেটাৰ্জী বা চট্টোপাধ্যায়ে সংস্কৃত ভাষাত ৰচনা কৰা বন্দে মাতৰম গীতটি হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় গীত বা জাতীয় গীত। 1950 চনৰ 24 জানুৱাৰী তাৰিখে বন্দে মাতৰম গীতটিৰ প্ৰথম দুটা স্তৱকক ভাৰতৰ সংবিধান সভাই ভাৰতৰ জাতীয় বা ৰাষ্ট্ৰীয় গীত হিচাপে স্বীকৃতি প্ৰদান কৰে। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত কি? ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰা জন গণ মন অধিনায়ক জয় হে গীতটিক 1950 চনৰ 24 জানুৱাৰীত ভাৰতবৰ্ষৰ সংবিধান সভাই ভাৰতবৰ্ষৰ জাতীয় বা ৰাষ্ট্ৰীয় সংগীত হিচাপে স্বীকৃতি প্ৰদান কৰে। আৰু ভাৰতবৰ্ষৰ এই জাতীয় বা ৰাষ্ট্ৰীয় সংগীতটো 1911 চনৰ 27 ডিচেম্বৰ তাৰিখে কংগ্ৰেছৰ কলিকতা অধিৱেশনত পোনপ্ৰথমবাৰৰ বাবে পৰিৱেশন কৰা হৈছিল। ভাৰতৰ ৰাষ্ট্ৰীয় খেল কি? ভাৰতৰ ৰাষ্ট্ৰীয় বা জাতীয় খেল হৈছে হকী। 1928 চনৰ পৰা 1956 চনলৈকে এই সময়ছোৱা আছিল ভাৰতবৰ্ষৰ হকী খেলৰ বাবে এক সোণালী সময়। সেয়েহে হকী খেলক ভাৰতবৰ্ষৰ জাতীয় বা ৰাষ্ট্ৰীয় খেল হিচাপে গণ্য কৰা হয়। ভাৰতৰ ৰাষ্ট্ৰীয় বা জাতীয় বৃক্ষ কি? ভাৰতৰ ৰাষ্ট্ৰীয় বা জাতীয় বৃক্ষ হৈছে বটগছ বা আহঁত গছ। 1988 চনত ভাৰতবৰ্ষৰ চৰকাৰে আহঁত বা বটগছক ভাৰতৰ জাতীয় বা ৰাষ্ট্ৰীয় উদ্ভিদ হিচাপে স্বীকৃতি প্ৰদান কৰে। ভাৰতৰ ৰাষ্ট্ৰীয় বা জাতীয় ফল কি? ভাৰতৰ ৰাষ্ট্ৰীয় বা জাতীয় ফল হৈছে আম। ভাৰতবৰ্ষত প্ৰায় 100ৰো অধিক প্ৰজাতিৰ আম পোৱা যায়। 1950 চনত মেঞ্জিফেৰা ইণ্ডিকা বা আমক ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় ফল বা জাতীয় ফল হিচাপে স্বীকৃতি প্ৰদান কৰা হয়। ভাৰতৰ ৰাষ্ট্ৰীয় ফুল বা জাতীয় ফুল কি? ভাৰতৰ ৰাষ্ট্ৰীয় ফুল বা জাতীয় ফুল হৈছে পদুম ফুল। 1950 চনৰ 26 জানুৱাৰী তাৰিখে ভাৰতবৰ্ষৰ সংবিধান সভাই পদুম ফুলক ৰাষ্ট্ৰীয় ফুল বা জাতীয় ফুল হিচাপে স্বীকৃতি প্ৰদান কৰে। যদিহে ভিডিঅ'টো চাই ভাল পালা বা ভিডিঅ'টোৰ পৰা যদি কিবা এটা হ'লেও শিকিব পাৰিলা, তেন্তে ভিডিঅ'টোত লাইক এটা, আৰু যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।